হেল্ল' ৰাইজ, আজি আমি উমচেং বুলি কোৱা আমাৰ ইয়াতে এটা ভাল জাগা আছে, তাত আমি গা ধুবলৈ যাব ওলাইছো। বহুত গৰম পৰিছেতো, তাৰ কাৰণে মানুহবিলাকে কি কৰিব আৰু অলপ জিৰণি ল'বৰ কাৰণে তাতে অলপ আমি যাব ওলাইছো আজি। আমাৰ আৰম্ভণি আমি 3 বন্ধু যাব ওলাইছো, 5জন, ৰঞ্জন ৰাজবংশী, মই, নয়ন ঠাকুৰীয়া। আমি যাওঁ, ইয়াতে ৰাস্তাৰো কাম চলি আছে বহুত, আমাৰ ছয়গাঁৱত ব্ৰিজৰ কাম, বাকী ৰাস্তাৰ কাম। আমি আজি ভাবিলো বোলো আজি ভিডিঅ' আমি নকৰো, বেলেগ ভিডিঅ', তো আজি আমি অলপ চিম্পুলকে গা চা ধুৱাই পেলাই ভিডিঅ' আপোনালোকক দেখাম বুলি ভাবিছো। কেনেকুৱা কেনেকুৱা জাগা আগলৈ দেখাই আছো, আপোনালোকে চাই থাকব। আগলৈ আকৌ দেখাই আছো আমি। ৰাইজ, আমি গৈ আছো, এতিয়া আমি হাইন ৰাস্তাত সোমাইছো। হাইন ৰাস্তা মোটামুটি 14 কিলোমিটাৰ ভিতৰত আমি আমাৰ নিজৰ স্থান পাই যাম। আপোনালোকক আৰু মাজে মাজে দেখাই আছো আমি, 3 বন্ধু গৈ আছো আমি। আকৌ কৈ আছো ৰাইজ দেই, আমি আকৌ অলপমান দেখাই আছো। ধাবা, ধুনীয়া এখন ধাবা দেখিছো ইয়াত, এইখন দেখাই দিয়া। বন্ধুসকল, বহুত দুখৰ কথা, গা ধুবলৈ আহি পেলাই এনেকে এখন স্কুল ঘৰত আমি ৰখিব লগা পৰি গ'ল। মানে বহুত জোৰকৈ বৰষুণ আহিছে, তাৰ কাৰণে এতিয়া গা ধুবলৈ আহি উল্টা বৰষুণতে জিকিলো। তথাপি আমি যাম, আমাৰ আশা আমি এৰি দিয়া নাই, যাইহে এৰিম জেগালৈ। ৰাইজ, আমি আমাৰ নিজৰ স্থান আহি পালো। গা ধুম বুলি আহিছিলো আজি, কিন্তু মানুহ খুব কম, আমি মাত্ৰ 6জন মানুহ। ৰাইজ, অকমান এনজয় কৰো ইয়াতে, আপোনাক দেখাই আছো। আৰু আমি অৱশেষত আমাৰ স্থান আহি পালো, কিন্তু বৰ দুখজনক কথা, আজি আমাৰ 3জন বা 4জনৰ বাহিৰে মানুহ নাই, জনশূন্য। অকলে অকলে গা ধুই কি ভাল লাগিব। আমাৰ প্ৰডিউচাৰ দাদা আমাৰ গা ধুই আছে। ডুব মাৰা, ডুব মাৰা, ডুব মাৰা, ডুব মাৰা, ডুব মাৰা এটা। দে, ৰ'বা, 1, 2, মই কৈছো দেচোন, দে একেলগে। নাই কিয় তই জোৰাই লৈ আহ, জোৰা হবা এটা এটাকে ফটো উঠিম। হয়। না এইয়া এইয়া ভাইজান, আমাৰ ভাইজান গা ধুই আছে। জিকাই নাই, চলাই জিকা নাই, চলাই জিকা নাই। গাঁও ধুবা আহিছা নেকি? মিউট কৰি দিবা লাগে, মিউট। কাপ নাকাটো, মিউট কৰি দিব, এইবিলাক মিউট কৰি দিব। গাইজ, আমি বহুত সময় গা ধুলোঁ। এতিয়া যিমান গৰম লাগি আছিল, এতিয়া শীতল পৰি গ'ল। এতিয়া আপোনালোকক আজি ভিডিঅ' দিব নোৱাৰিলোঁ। আজি যিখিনি গা ধুলোঁ আৰু সেইখিনি আপোনালোকক দেখাইছোঁ। তাক কি ধুনীয়া পৰিৱেশ।
এয়া চাওক গোটেই ৰিজৰ্টত এনেকুৱাকৈ গা ধুব পাৰি পানীও ইমান সেই নহয় মানে যিটো ৰিক্সটো আমাৰ সেই নাই আৰু আমি গা ধুব পাৰোঁ বঢ়িয়াকৈ পানী বেছি নহয় এক আঁঠু পানী হয় আৰু এইবিলাক চাওক পৰিৱেশটো চাওকচোন আপোনালোকে এনেকুৱা পাহাৰ আছে এইফালে চাওকচোন আপোনালোকে এইফালে চাওক অলপ মই জুম কৰি দিছোঁ আৰু এয়া চাওক এয়া অলপ জুম কৰি দিছোঁ এয়া চাওক মানে মেঘ ধুনীয়া ধুনীয়া জেগা একদম আপোনালোকে আহিব আপোনালোকে যদি আহে যোগাযোগ কৰিব কণ্টেক্ট নম্বৰটো মই দি দিছোঁ আৰু 9854740455 যদি আপোনালোকে এই জেগাটো চাব ইচ্ছা কৰে মোৰো কণ্টেক্ট কৰিব মই কণ্টেক্ট নম্বৰটো দি দিছোঁ 9854740455 এয়া মোৰ প্ৰাঞ্জল ভাইটি হয় ৰঞ্জন ধুনীয়া জেগা আপোনালোকে গাঁও কোনটো গাঁৱত প্ৰিয় গান এটা গাব আজি আমাৰ ৰঞ্জনে মিষ্টাৰ ৰঞ্জন প্ৰিয় গান এটা গাব कोई लोरी ना सुनाए तो मैं क्या करूं ओ माँ तू है कहाँ तेरा बेटा अकेला कहीं खो गया ओ माँ धन्यवाद ধন্যবাদ ৰাইজ আজি আমি অলপ ফূৰ্তি কৰিলোঁ দিয়ক এৰিলোঁ আজিলৈ ঐ মোবাইলটো ধুব দিয়ক ৰাইজ অৱশেষত আমি গা পা ধুই যাবলৈ ওলালোঁ আপোনালোকে কেনেকুৱা পালে এটা জেগাবোৰ নাজানো আৰু কিন্তু এই লাষ্ট টাইম আকৌ এবাৰ মই এটা ভাল ভিউ দেখাই দিছোঁ এতিয়া চাওকচোন কি ধুনীয়া পৰিৱেশ ইয়াতে আপোনালোকে আহিলে গা চা বঢ়িয়াকৈ ধুব পাৰিব ধুনীয়া আৰু বাছ এয়া লাষ্ট টাইম আমি য'ত গাড়ী চাড়ী ৰাখিছোঁ এইবিলাক বকুলৰ গছ ধুনীয়া লাগে আৰু ভাল লাগে জেগাটো ভাল আৰু আজিলৈ এৰিলোঁ আজিলৈ এইখিনিয়ে আৰু ধুনীয়া পৰিৱেশৰ মাজৰ পৰা আমি এতিয়া বিৰতি ল'লোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে আমাক জনাব কমেণ্টত বহুত ভাল লাগিল গা পা ধুবলৈ আহিব ইয়াত গৰমৰ কথা যিহেতু এতিয়া চবৰে ছামাৰ ভেকেশ্যন চলি আছে আহিব ল'ৰা ছোৱালীৰ লগত আহিব পাৰিব সৰু বাচ্ছাৰ লগত আহিলেও টেনশ্যন নাই ইয়াত একদম নিৰাপদ জেগা আৰু পানী ইমানটোমান এক আঁঠুৰ তলত চিন্তা কৰিব নালাগে লগে ভাগে আহক এনজয় কৰি যাওক ধন্যবাদ আজিলৈ এৰিছোঁ